Hello everyone, কি খবৰ? আশা কৰিছো সকলো ভালে আছে আৰু মোৰো ভাল আৰু মোৰ চেনেলৰ আন এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া গধূলি সময় হৈছে মই ভাবিছো এতিয়া এটা কেক বনাও চাহৰ লগত খাব পৰাকে আৰু ঘৰত কল আছে পকা কল মই ভাবিছো আজি কলেৰে কেকটো বনাম আৰু খাবলৈ বহুত বেছি ভাল হয় আৰু বহুতে কৈ থাকে যে ওভেন নোহোৱাকৈ কেক বনালে নুফুলে নেকি ভাল নহয় নেকি খাবলৈ কিন্তু মই কেকটো প্ৰেছাৰ কুকাৰতে বনাম খাবলৈ বহুত বেছি ভাল হয় বহুত বেছি ফ্লাফি হয় আৰু আপোনালোকে এই ধৰণে বনাই চাব পাৰিব ঘৰতে প্ৰেছাৰ কুকাৰ নাইবা কেৰাহীটো বনাব পাৰি একে ধৰণে তেনেহলে বলক দেৰি নকৰি আপোনালোককো দেখুৱাম মই কেনেকৈ বনাম এই ধৰণে ঘৰতে কেক বনাই ৰাখিলে টিফিনতো নিব পাৰি নাইবা চাহৰ লগত খাবলৈও ভাল লাগে তেনেহলে বলক দেৰি নকৰি বনাবলৈ আৰম্ভ কৰো আৰু আপোনালোককো দেখুৱাম আৰু আজি যেহেতু মই কৈছোই কেকটো মই কল দি পিনে বনাম সেইকাৰণে ঘৰৰে কল আছিলে পকা কল তাৰে মই দুটা লৈ লৈছো আৰু স্পুনখনেৰে এয়া পিটিকি লৈছো আৰু এইখিনি মোৰ পিটিকি লোৱা হৈয়ে গ'ল তাৰপাছত মই ইয়া কণী লৈ লৈছো আৰু আজি কেকটো বনাবলৈ মই দুটা কণী ব্যৱহাৰ কৰিম এয়া মই কণী দুটা উলিয়াই লৈছো আৰু গোটেইখিনি কল আৰু কণীখিনি ভালদৰে মিক্স কৰি লৈছো এয়া আৰু গোটেইখিনি ভালদৰে মিক্স হৈ যোৱাৰ পিছত এয়া মই আধা কাপতকৈও কম ৰিফাইন অইল লৈ লৈছো আৰু এতিয়া এইখিনি পুনৰ ভালদৰে মিক্স কৰি লৈছো এইখিনি ভালদৰে মিক্স হৈ যোৱাৰ পিছত মই 1 কাপ চেনি লৈ পিনে গুৰি কৰি লৈছিলো আৰু গুৰি কৰি লোৱা চেনিখিনি দি পুনৰ এইখিনি 1 মিনিট মানৰ কাৰণে ভালদৰে মিক্স কৰি লম আৰু এইখিনি মিক্স হৈ যোৱাৰ পিছত মই 2 কাপ আটা লৈ লৈছো আপোনালোকে আটাৰ হলনি ময়দাও ব্যৱহাৰ কৰিব পাৰে কিন্তু এই ধৰণে কল দি বনালে আটাৰ একেবাৰে গোন্ধ পোৱা নাযায় মানে খাবলৈ বহুত বেছি ভাল হয় আৰু এইখিনি মিক্স হৈ যোৱাৰ পিছত মই গাখীৰ লৈছো প্ৰায় আধা কাপ গাখীৰটো যদি জোখ নাপায় অলপ অলপকৈ দি পিনে মিক্স কৰি ল'ব মই পিছে একেলগতে গোটেইখিনি দি ধুনীয়াকৈ এইখিনি মিক্স কৰি লৈছো আৰু এয়া ধুনীয়াকৈ এইখিনি মিক্স কৰি লোৱা হৈয়ে গ'ল এয়া তাৰপাছত মই এটা বাটি লৈ তাত অলপমান ৰিফাইন অইল মচি লৈছিলো আৰু তাৰপাছত এয়া অলপমান আটা গোটেই বাটিটোতে ভালদৰে লগাই লৈছো যাতে কেকটো বেক হোৱাৰ পিছত ধুনীয়াকৈ ওলাই আহে আৰু এয়া বেটাৰখিনি যে বনাই ৰাখিছিলো তাত মই আধা চামুচতকৈও কম এয়া বেকিং পাউডাৰ দি পুনৰ এইখিনি ভালদৰে মিক্স কৰি লৈছো বেকিং পাউডাৰ দিয়াৰ পিছত এইখিনি লাহে লাহে মিক্স কৰি ল'ব লাগে নাইবা বেছি স্পিডত কৰিলে ওপৰৰ পৰা ফাটি যায় কেতিয়াবা কেকটো বেক হোৱাৰ পিছত আৰু এয়া আটা সানি ৰখা বাটিটোত বেটাৰখিনি দি দিছো আৰু কেকটো প্ৰেছাৰ কুকাৰতে মই প্ৰায় 40 মিনিট মানৰ কাৰণে বেক হ'বলৈ দিলো আৰু এয়া বেক হোৱাৰ পিছত কেকটো উলিয়াই লৈছো আৰু কেকটো ভালদৰে ঠাণ্ডা হোৱাৰ পিছতহে কাটিব লাগে আৰু মোৰো কেকটো ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল এতিয়া এয়া ধুনীয়াকৈ কাটি লৈছো এয়া দেখিছেনে কিমান বেছি সফট হৈছে আৰু মাজত যে চিন বিলাক দেখিছে কল দিয়াৰ কাৰণে এনেকুৱা হৈছে আৰু যদি কোনোবাই কল খাই ভাল নাপায় নাইবা পকা কলৰ গোন্ধটো ভাল নাপায় তেতিয়া কল নিদিয়াকৈও বাকিখিনি একেই ধৰণে লৈ পিনে বনাব পাৰে এয়া দেখিছেনে এবাৰ পুনৰ দেখুৱাই দিছো কিমান বেছি সফট হৈছে আৰু যিসকলে কেক খাই ভাল পায় ঘৰতে এই ধৰণে বনাই খাব পাৰে খুব সহজতে আৰু এই ধৰণে বনাই থলে ঘৰত ধুনীয়াকৈ চাহ কাপোৰ লগত খাবলৈ কিবা এটা ভাল টেষ্টি বস্তু হৈয়ে যায় আপোনালোকে এই ধৰণে ঘৰতে বেনানা কেক বনাই খাব পাৰে যদিহে খোৱা নাই আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব আৰু ভাল পালে প্লিজ লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ